Hello students, this is Nurul Amin, your English teacher. Today we will learn a very beautiful poem from your Hornbill textbook, and the name of the poem is Childhood, and it is written by Marcus Nathan. Before directly going to the poem, মই Marcus Nathanৰ বিষয়ে অকমান কৈ দিব বিচাৰিছো। তেওঁ এজন নৰৱেৰ কবি, নৰৱেৰিয়ান পোয়েট, আৰু চাইল্ডহুডৰ সিগনিফিকেন্স তো অকমান ইলাবৰেট কৰিব বিচাৰিছো। আমি সকলোৱে জানো যে চাইল্ডহুড মানে হৈছে লৰালিকাল, কিন্তু আমি যদি সিগনিফিকেন্টলি ইলাবৰেট কৰি চাও, আমি জেনাৰেলি চাইল্ডহুডক আমি দুটা সিগনিফিকেন্ট মিনিং লব পাৰো। সো চাইল্ডহুডক আমি ক্রিটিক্যালি ইলাবৰেট কৰিলে আমি দুটা সিগনিফিকেন্ট আমি টার্ম পাও, এটা হৈছে ইনোসেন্স আৰু এটা হৈছে পিউৰিটি। তো চাইল্ডহুড ইজ এ time of innocence and purity. আমি এইটো কথা সকলোৱে জানো। So now here you can see some points. Basically this poem will discuss these points. Okay, number 1, rationalism, that is fact, যুক্তি বা সত্য. Number 2, hypocrisy, that is falsity, ভণ্ডামি বা যেটো আমাৰ মিথ্যা বা মিছা বুলি কোৱা হয়. Number 3, individuality, that is ব্যক্তিগত যেটো কোৱা হয়. Freedom, that is স্বাধীনতা. মই আকৌ লিখিছো চেঞ্জ অফ থটস এণ্ড পারসেপশন উইথ টাইম। সময়ৰ লগে লগে চিন্তাৰ হলনি, অনুভৱৰ হলনি, আমাৰ যেটো বোধ শক্তি বুলি কোৱা হয় তাৰ হলনি উইথ টাইম, সময়ৰ লগে লগে। আৰু সেইটো হৈছে মেচিউৰিটি। ওকে, আমি সৰু থাকোতে যিবিলাক কথা চিন্তা কৰো সেই চিন্তাবিলাক আমাক বেলেগে সোমোৱাই দিয়ে, কিন্তু আমি উইথ টাইম আমি নিজে নিজে চিন্তা কৰিব পৰা হওঁ। তাৰপিছত আকৌ মই এটা কথা লিখিছো ফ্ৰম when to where. This poem continues from when to where. It starts with when and ends with where. Ekhini kotha ami pam. So try to focus on these points. Now let's begin the poem. Tumaloke textbook khon uliai loi poem to follow kori thakiba, tetia it will be very clear. So prothomote ki hudise, when did my childhood go? Was it the day I ceased to be 11? Ceased to be means stop. Okay, the first question is when did my childhood go? More childhood to ketia he goise. Ami janu je amar eta childhood period thake, amar hokolo manuhore childhood period eta thake, aru hi childhood period to ami par kori ami mature hau ba adult period leke jao ba ami teneke aguai goi thaku, kintu ami kunu exactly kobo noaru je iman tarikhot ba etu khomot mor childhood to he hoise ba tar pisot moi adult period hoise, ami etu exactly kobo. We can recollect the incidents, we can have some memories of childhood, but we cannot exactly say যে আমাৰ চাইল্ডহুড পিৰিয়ডটো ইমান তাৰিখৰ, ইমান চনৰ, ইমান তাৰিখত হে গৈছে, আমি এটো কেতিয়াও ক'ব নোৱাৰো। Was it the day I ceased to be 11? সেই দিনাখন মোৰ চাইল্ডহুডটো গৈছে নেকি যেতিয়া মই 11 পৰা 12 পাইছো, মানে 11 মানে 11 বছৰ মোৰ শেষ হৈছিল, ceased to be মানে stop 11 years, 12 বছৰ ভৰি দিছো, তেতিয়া মোৰ চাইল্ডহুডটো শেষ হৈছিল নেকি? Was it the time I realized that hell and heaven, স্বৰ্গ আৰু নৰক বুলি যাক কোৱা হয়, could not be found in geography. Okay, geography আমি সকলে জানো ভূগোল। Okay, ভূগোলত আমি পৃথিৱীৰ বিষয়ে অধ্যয়ন কৰো, সব বস্তু পাওঁ বুলি কওঁ। যে সেইদিনাখন মোৰ চাইল্ডহুডটো গৈছে নেকি যেতিয়া মই হেল আৰু হেভেনক জিওগ্ৰাফিত বিচাৰি পোৱা নাছিলো, and therefore could not be, আৰু সেই কাৰণে মই হেল আৰু হেভেন মই মনা নাছিলো, কাৰণ মই জিওগ্ৰাফিত যেহেতু মই হেল আৰু হেভেন বিচাৰি পোৱা নাছিলো। Was that the day? সেইদিনাখনে আছিল নেকি যিদিনাখন মই চাইল্ডহুডটো শেষ কৰিছো বা চাইল্ডহুডটো মই পাৰ হৈছে। সো এই ষ্টেঞ্জাটো আমি যদি ষ্টেঞ্জা ওয়াইজ চাওঁ, ইয়াত 4টা ষ্টেঞ্জা আছে। এই ষ্টেঞ্জাটোৱে কি কৈছে? এই পইণ্টৰ কথা কৈছে, ৰেচনেলিজম, ফ্যাক্ট। ওকে, তোমালোকে একদম বৰ ইন্টাৰেষ্টিং কথা, হেল এণ্ড হেভেন আমি সকলোৱে সৰুৰ পৰা শুনি আহিছো, স্বৰ্গ নৰক এইবিলাক শুনি আহিছো, বা ভগৱান, আল্লাহ, ক্ৰাইষ্ট এইবিলাকৰ কথা আমি শুনি আহিছো, কিন্তু আমি এইবিলাক জিওগ্ৰাফিত নাপাওঁ। দিজ আৰ বিলিভ। ওকে, সো হেল এণ্ড হেভেনৰ কনচেপ্টটো তেওঁ যেতিয়া ভূগোলত বিচাৰিলে, সৰুৰ পৰাটো তেওঁ সৰুৰ পৰা তেওঁ শুনাই আছে মানুহে, বা তেওঁৰ মাক দেউতাকে বা ওচৰ চুবুৰীয়া বা যি আছে চবৰে মুখত শুনি আহিছে হেল এণ্ড হেভেনৰ কনচেপ্টটো আছে, আমিও জানো। তেওঁ নিজাকে চিন্তা কৰিব পৰা হ'ল, ৰেচনেলাইজ কৰিলে কথাটো, যে যুক্তি সহকাৰে তেওঁ ক'লে যে হেল এণ্ড হেভেন ক'ত আছে, জিওগ্ৰাফিত বিচাৰিলে নাই। তাৰমানে তেওঁৰ এই বস্তুটো এতিয়া তাৰমানে তেওঁৰ এটা যুক্তিৰ মন এটা, মানে এটা ৰেচনেল মাইণ্ড এটা ডেভেলপ হৈছে, ৰেচনেল মাইণ্ড এটা তেওঁৰ ডেভেলপ হৈছে। আৰু সেই কাৰণে কৈছে যে হেল এণ্ড হেভেন যেতিয়া মই এই কনচেপ্টটো যেতিয়া নাই বুলি মই ভাবিলো, যে হেল এণ্ড হেভেন মোৰ মতে নাই, কাৰণ মই জিওগ্ৰাফিতে বিচাৰি পোৱা নাই,
যেতিয়া বুজি পালে হেল এণ্ড হেভেন ভালকৈ তেতিয়া তেওঁ কৈছে যে সেইখিনি সময়তে মোৰ চাইল্ডহুডটোও গৈছিল নেকি কাৰণ চাইল্ডহুড পিৰিয়ডত কি হয় আমি সদায় বেলেগৰ পৰা শিকোঁ বা বেলেগে আমাক শিকায় বেলেগে যিটো কয় সেইটোৱে আমি সঁচা বুলি মানি লওঁ কিন্তু আমি লাহে লাহে আমাৰ নিজৰ এটা ৰেচনেল মাইণ্ড এটা যুক্তিগত এটা মন যুক্তি দিব পৰা মন এটা আমি ডেভেলপ কৰোঁ অ'কে ছেকেণ্ড ষ্টেণ্ডাৰ্ডত কি কৈছে আকৌ প্ৰশ্ন কৰিছে এইটো ৰিফ্ৰেইন পয়েটিক ডিভাইচ হিচাপে আমি যদি চাওঁ ইয়াত কেইটামান পয়েটিক ডিভাইচ ইউজ কৰা হৈছে ৰিফ্ৰেইন অ'কে এলিটাৰেশ্যন বা তেনেকুৱা ধৰণৰ আৰু আছে ছেকেণ্ড ষ্টেণ্ডাৰ্ডত কি কৈছে ৱেন ডিড মাই চাইল্ডহুড গ' আকৌ সেই একেটা প্ৰশ্নকে কৰিছে আৰু মেইন কথাটো হৈছে ৱেন ডিড মাই চাইল্ডহুড গ' আৰু সেইটো ৰিফ্ৰেইন মানে হৈছে যে যিটো বস্তুত মানে বেছি জোৰ দিয়া হয় সেইটোক বাৰে বাৰে যেতিয়া প্ৰশ্ন কৰা হয় সেইটোকেই বা সেইটো বস্তুত বাৰে বাৰে যেতিয়া ফ'কাছ কৰা হয় সেইটোকে আমি ৰিফ্ৰেইন পয়েটিক ডিভাইচ বুলি কওঁ REFRAIN When did my childhood go? Was it the time I realized that adults were not all they seem to be? Okay, যেতিয়া আমি চাইল্ডহুড পিৰিয়ড আমি পাৰ কৰোঁ টিনেজাৰ হিচাপে আমি পাৰ হৈ যাওঁ আমি এডাল্টত ভৰি দিওঁ অ'কে আমাৰ 18 ইয়াৰ্ছৰ পিছত আমি এডাল্ট হৈ যাওঁ অ'কে চ' সেইদিনাখনে মোৰ চাইল্ডহুডটো শেষ হৈছে নেকি সেইদিনাখনে মোৰ চাইল্ডহুডটো গুচি গৈছে নেকি যিদিনাখন মই বুজি পাইছিলোঁ যে এডাল্টছবিলাক আচলতে তেনেকুৱা নহয় যেনেকুৱা তাহাঁতক দেখা যায় আচলতে দে চিম টু বি অ'কে চ' এডাল্টবিলাক তাৰমানে আচলতে বহুত হিপক্ৰিট আমি এইটো এতিয়া এই পইণ্টটোৰ বিষয়ে আমি এইটো ষ্টেণ্ডাৰ্ড পাম হিপক্ৰিচি ভণ্ডামি ফলচিটি যিটো মিছা তাৰমানে মিথ্যাচাৰী মানুহৰ যে মিছা যিটো প্ৰবৃত্তি মিছা কথা কোৱাৰ প্ৰবৃত্তি বা মিছা স্বভাৱৰ যিটো প্ৰবৃত্তি They talked of love and preach of love. They means the adult people, the grown-up people. Childhood to par kori jetia jibilak manu adult loi mane goti kore. So he মানুহবিলাকে মৰমৰ কথা কয়, প্ৰেমৰ কথা কয়, preach of love, মৰম শিকায়, ভাল পোৱা শিকায় আমাক. Okay? But did not act so lovingly. কিন্তু তেওঁলোকে নিজেই কিন্তু কেতিয়াও মৰমেৰে তেওঁলোকে কাৰ্য বা কাম নকৰে আমাক খুব ধুনীয়াকৈ শিকায় যে এইটো অমুকক মৰম কৰিব লাগে অমুকক আমি অমুকৰ লগত শত্ৰুতা আমি কৰিব নালাগে খুব ধুনীয়াকৈ শিকায় কিন্তু তেওঁলোকে আচলতে মেইন হিপক্ৰিট তেওঁলোকে আচলতে মুখত এই ফলচিটিটো লৈ ফুৰে তেওঁলোকৰ হৃদয়ত সেই ভাল পোৱাটো হৃদয়ত দে হেভ নো লাভ ইন দেয়াৰ হাৰ্ট অ'কে সেই কথাটো কৈছে আৰু সেইটোকে ইয়াত কি বুজাইছে হিপক্ৰিচি কথা আমি পাইছোঁ ষ্টেণ্ডাৰ্ডত আমি আকৌ আহিম পয়েমটোৰ বিষয়ে পয়েমটোলৈ মই প্ৰথমতে এটা ৰাফ ৰিডিং কৰি দিব বিচাৰিছোঁ থাৰ্ড ষ্টেণ্ডাৰ্ডত কি কৈছে when did my childhood go একেটাই প্ৰশ্ন কৰিছে মই যেহেতু কৈছোঁ ৰিফ্ৰেইন was it when I found my mind was really mine সেইদিনাখনেই মই মোৰ চাইল্ডহুডটো হেৰুৱাইছিলোঁ নেকি যিদিনাখন মই বুজি পাইছিলোঁ যিদিনাখন মই গম পাইছিলোঁ যে মাই মাইণ্ড ৱাজ ৰিয়েলি মাইণ্ড মোৰ মনটো মোৰ নিজৰ আমাৰ লৰালি কালত কি হয় আমাক কিছুমান চিন্তা সুমুৱাই দিয়া হয় আমাৰ মা দেউতাই হওক বা দাদা বাইদেউ ওচৰ চুবুৰীয়া বা টিচাৰ্ছ যি আছে চ' তেওঁলোকে আমাক কি কৰে কিছুমান চিন্তা কৰিবলৈ শিকায় আমি ভাল বেয়া আমি মৰম শত্ৰুতা এইবিলাক আমি বুজি নাপাওঁ যিটো আমাক কোৱা হয় সেইটো আমি সত্য বুলি ভাবোঁ কিন্তু আমি যেতিয়া লাহে লাহে উইথ টাইম চেঞ্জ অফ থটছ এণ্ড পাৰচেপশ্যন আমাৰ চিন্তাবিলাক সলনি হয় আমাৰ অনুভৱ সলনি হয় আমাৰ বোধ শক্তিৰ সলনি হয় আৰু তেতিয়া আমি গম পাওঁ যে মোৰ মাইণ্ডটো আচলতে মোৰ নিজৰ মই নিজেই চিন্তা কৰিব পাৰোঁ প্ৰডিউচিং থটছ টু ইউজ হুইচ এভাৰ ৱে আই চুজ মোৰ মাইণ্ডটো মই যি ধৰণে বিচাৰোঁ সেই ধৰণে মই লৈ যাব পাৰোঁ অ'কে বা ব্যৱহাৰ কৰিব পাৰোঁ প্ৰডিউচিং থটছ আই কেন প্ৰডিউচ থটছ সৰুকালত লৰালি কালত আমি নিজেই চিন্তা কৰিব নোৱাৰোঁ আমাক চিন্তা মানে কৰোৱা হয় যে এইটো ছাপ'জ আমাক কথাবিলাক শিকোৱা হয় আৰু সেইমতেই আমি চিন্তা কৰোঁ কিন্তু আমি যেতিয়া লাহে লাহে ডাঙৰ হওঁ এডাল্টলৈ আমি আগবাঢ়োঁ আমি কি কৰোঁ নিজেই চিন্তা কৰিব নিজেই আমি থটবিলাক প্ৰডিউচ কৰিব পাৰোঁ producing thoughts that were not those of other people but my own and mine alone মোৰ নিজৰ চিন্তা আন মানুহৰ চিন্তা নহয় মই কি কৰিম মই কি খাম মই ক'ত যাম মই ক'ত ফুৰিম এইটো মোৰ নিজৰ চিন্তা সৰুতে এইবিলাক চিন্তা আমি কৰিব নোৱাৰোঁ so we do not have that freedom in childhood সেইটো কথা ক'বলৈ গৈছে now এই পইণ্টটো কথা কৈছে ইণ্ডিভিজুৱেল এতিয়া ব্যক্তিগত এটা সত্তা আমি ডেভেলপ কৰোঁ আমি এই ইণ্ডিভিজুৱেল ফ্ৰীডম অফ স্পীচ বুলি ক'ব পাৰোঁ ফ্ৰীডম অফ চইচ বুলি ক'ব পাৰোঁ যি হয় আমি নিজৰ ইচ্ছামতে পচন্দ কৰি ল'ব পাৰোঁ নিজৰ ইচ্ছামতে ফুৰিব পাৰোঁ নিজৰ ইচ্ছামতে খাব পাৰোঁ নিজৰ ইচ্ছামতে পঢ়িব পাৰোঁ এই ইণ্ডিভিজুৱেলিটি যেতিয়া মই জানিলোঁ যে ব্যক্তিগত সত্তা এটা মোৰ আছে মই নিজেই চিন্তা কৰিব পাৰোঁ মোৰ নিজৰ চিন্তা শক্তি আছে তেতিয়াই মোৰ চাইল্ডহুডটো গুচি গৈছে নেকি অ'কে
লাষ্ট ষ্টেঞ্জাটোত এতিয়া এই বস্তুটো হুৱেনৰ পৰা হুৱেৰলৈকে তোমালোকে টেক্সট বুকখনত যদি চোৱা ভালকে দেখিবা যে প্ৰথম তিনিটা ষ্টেঞ্জাত হুৱেনেৰে আৰম্ভ হৈছে এতিয়া নাও ইট ষ্টাৰ্টছ উইথ হুৱেৰ প্ৰশ্ন কৰিছে কেতিয়া গৈছিল আৰু ক'ত গ'ল মোৰ চাইল্ডহুডটো ৱেৰ ডিড মাই চাইল্ডহুড গ' ঠিক আছে মই বাৰু গম পোৱা নাই কেতিয়া গৈছে মই অনুমান কৰিছোঁ তেতিয়া গৈছে নেকি মই অনুমান কৰিছোঁ তিনিটা ষ্টেঞ্জাত কিন্তু গৈছে ক'ত মোৰ চাইল্ডহুড ৱেৰ ইট ৱেণ্ট টু ছাম ফৰগটেন প্লেচ এনেকুৱা এক ঠাইলৈ গৈছে যিটো ঠাইৰ কথা মই নাজানো মোৰ চাইল্ডহুডটো এনেকুৱা জেগালৈ গৈছে যিখিনি জেগা মোৰ মনত নাই তাৰমানে মোৰ চাইল্ডহুডটো কেতিয়া ক'ত গৈছে মই এইটো কথা নাজানো দ্যাটছ হিডেন ইন এন ইনফেন্টছ ফেজ ইনফেন্ট মানে সৰু বাচ্চা ওকে লিটিল চিলড্ৰেন চ' এই যে চাইল্ডহুডটোৰ কথা মই যেতিয়াই ভাবোঁ মই যেতিয়া সৰু বাচ্চা এটা দেখা পাওঁ সেই সৰু বাচ্চাৰ মুখত মই এই চাইল্ডহুডটো দেখা পাওঁ দ্যাটছ অল আই নো মই এইখিনি মোৰ চাইল্ডহুডৰ বিষয়ে জানো ইয়াৰ বাহিৰে মই আৰু মোৰ চাইল্ডহুডৰ বিষয়ে বা চাইল্ডহুড পিৰিয়ডটোৰ বিষয়ে মই একো নাজানো কেতিয়া চাইল্ডহুডটো গৈছে ক'ত গৈছে মই সেইটো নাজানো কেৱল সৰু বাচ্চা এটাৰ মুখলৈ যেতিয়া চাওঁ ময়ো মোৰ যেন চাইল্ডহুডটো মই ঘূৰি অহা যেন পাওঁ চ' মেইন কথাখিনি এইখিনিয়ে চ' আমি ইয়াতে এই পইণ্টকেইটাই ডেফিনেটলি পালোঁ যে ৰেচনেলিজিম চাইল্ডহুড পিৰিয়ডত আমি ৰেচনেলিজিমটো ডেভেলপ কৰিবলৈ কৰি লাহে লাহে আমি এডাল্ট পিৰিয়ডত আমি ফুল্লি ৰেচনেলাইজ হওঁ আমি এটা ৰেচনেল মাইণ্ড এটা আমি ডেভেলপ কৰোঁ হিপক্ৰিচি তাৰমানে ইন এ ৱে তেওঁ কৈছে যে চাইল্ডহুড পিৰিয়ডটোৱে ভাল আচলতে চাইল্ডহুড পিৰিয়ডত যদিও ৰেচনেল মাইণ্ড এটা নাথাকে তথাপিও আমি ইন'চেন্স এণ্ড পিউৰিটি আমি পাওঁ ওকে হিপক্ৰিচি নাথাকে ফলচিটি নাথাকে আমাৰ ফ্ৰীডম অফ চইচ থকাৰ কাৰণে আমি নিজৰ ইচ্ছামতে বেয়া কামো কেতিয়াবা কৰি দিওঁ আমি মা দেউতাৰ কথা নুশুনো আমি টিচাৰৰ কথা নুশুনো আমি এল্ডাৰ্ছবিলাকৰ কথা নুশুনো এইটো অকণমান ৰিক্সি হয় কিন্তু কিছু ক্ষেত্ৰত এইটো ভালো বাৰু ইণ্ডিভিজুৱেলিটি আমাক থাকিব লাগে চেঞ্জ অফ থট এণ্ড পাৰচেপশ্যন আমাৰ চিন্তাৰ সলনি হয় আমাৰ বোধৰ সলনি হয় আমাৰ অনুভৱৰ সলনি হয় আৰু আমি মেচিয়ৰ হওঁ ওকে আৰু পয়েমটো হুৱেনৰ পৰা হুৱেৰলৈকে মুভ কৰিছে চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আকৌ এবাৰ পয়েমটো ৰেপ আপ কৰিবলৈ বিচাৰিছোঁ আৰম্ভণিৰ পৰা মই কৈছিলোঁ যে পয়েমটোত 4টা ষ্টেঞ্জা আছে ষ্ট্ৰাকচাৰলি যদি আমি চাওঁ 4টা ষ্টেঞ্জাত 3টাত কি হৈছে 4টা ষ্টেঞ্জাৰ 3টাত কি হৈছে ৱেনেৰে আৰম্ভ হৈছে আৰু কুৱেশ্যন ইজ ৱেন ডিড মাই চাইল্ডহুড গ' তোমালোকৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে বাৰে বাৰে এটা প্ৰশ্নকে কিয় কৰিছে বিকজ ইয়াত ৰিফ্ৰেইন পয়েটিক ডিভাইচ ইউজ কৰা হৈছে আৰু ৰিফ্ৰেইন পয়েটিক ডিভাইচ কেতিয়া ইউজ কৰা হয় যেতিয়া এটা বস্তুৰ ওপৰত বিশেষভাৱে জোৰ দিয়া হয় আৰু ইয়াত কিহৰ ওপৰত জোৰ দিয়া হৈছে চাইল্ডহুডটো কেতিয়া গৈছিল সেইটোৰ ওপৰত জোৰ দিছে আৰু সেইকাৰণে এটা সেন্টেন্সকে বা এটা কথাকে বাৰে বাৰে প্ৰতিটো ষ্টেঞ্জাত কোৱা হৈছে when did my childhood go মোৰ চাইল্ডহুডটো কেতিয়া গৈছিল was it the day I chose to be 11 I stopped to be 11 তাৰমানে মোৰ 11 নত যেতিয়া ষ্টপ হৈছিল তাৰমানে মই 12ত যেতিয়া ভৰি দিছিলোঁ মানে 12 বছৰ বয়সত তেতিয়া মোৰ চাইল্ডহুডটো গৈছিল নেকি ওকে সো 11 এজ টু কিয় লৈছে ইয়াতে হেতু এটা প্ৰশ্ন হ'ব পাৰে সো মোস্ট প্ৰবাবলি 11 ৰ পিছত হয়তো কবিয়ে ভাবিছে যে 12 বছৰ বয়সত ভৰি দিয়া লাগিলে আমি চিন্তা কৰিব পৰা হওঁ আমি মেচিয়ৰ হ'বলৈ আৰম্ভ কৰোঁ লাহে লাহে আমি ৰেচনেলাইজ হ'বলৈ আৰম্ভ কৰোঁ ওকে was it the time I realized that hell and heaven এই যে স্বৰ্গ নৰকৰ এই যি ধাৰণা সেই ধাৰণা তেওঁ নিজেই ভূগোলত বিচাৰি চাবলৈ ধৰিলে যে মানুহে যে ইমান ধৰ্মৰ নামত লাগি থাকে অমুক কৰিলে স্বৰ্গত যাব অমুক কৰিলে নৰকত যাব তেওঁ যেতিয়া নিজেই বিচাৰি পোৱা হ'ল হয়তো 12 বছৰ বয়সত তেওঁ যেতিয়া চিন্তা কৰিব আৰম্ভ কৰিলে যে হেল এণ্ড হেভেনৰ কনসেপ্ট ক'ত আছে তেওঁ গোটেই জিওগ্ৰাফি মেলি চালে অৰ্থাৎ মানে কি জিওগ্ৰাফি মানে দা আৰ্থ ওকে তেওঁ পৃথিৱীত ক'তো বিচাৰি নাপায় হেল এণ্ড হেভেন okay so could not be found in geography it was geography নাই and therefore could not be সেইকাৰণে হেল এণ্ড হেভেনৰ কনসেপ্টটো থাকিবই নোৱাৰে নদীৰ কথা আমি জিওগ্ৰাফিত পাওঁ আমি পৰ্বত পাহাৰৰ কথা জিওগ্ৰাফিত পাওঁ আমি মৰুভূমিৰ কথা জিওগ্ৰাফিত পাওঁ বিভিন্ন ঠাই বিভিন্ন আমি তেনেকুৱা বিষয়ৰ কথা আমি জিওগ্ৰাফিত পাওঁ কিন্তু হেল এণ্ড হেভেনৰ কথা আমি জিওগ্ৰাফিত পোৱা নাই আৰু সেইকাৰণে হয়তো তেওঁ ভাবিছে যে হেল এণ্ড হেভেনৰ কনসেপ্টটো আচলতে নাই was that the day যিদিনাখনে মই এই বস্তুটো নাই বুলি ভাবিছিলোঁ সেইদিনাখনে মই মোৰ চাইল্ডহুডটো গৈ মই মানে এডাল্টলৈ ভৰি দিছিলোঁ নেকি তেওঁ নিজেই প্ৰশ্ন কৰিছে আসলে এক্সক্লেমেশন মার্ক কৰিছে তেওঁ নিজেই এটা আশ্চৰ্য প্ৰকাশ কৰিছে সেকেন্ড ষ্টেঞ্জাটো ৰিফ্ৰেইন ইউজ কৰিছে when did my childhood go was it the time I realized that adults were not all they seem to be মই কৈছো এই হিপক্ৰিসি কথা ওকে সো যেতিয়া এডাল্টস বিলাকৰ কথা মই বুজি পোৱা হলো আসলে এডাল্টস বিলাকে যি কয় হেতু কেতিয়াও নকৰে they talk of love ওকে হিহতে মৰমৰ কথা কয় preach of love মৰমৰ কথা শিকাই preach মানে শিকোৱা but did not act so lovingly কিন্তু নিজে তেনেকুৱা মৰমৰ কাম নকৰে
বৰঞ্চ এক শত্ৰুতাৰ ভাৱ এক স্বাৰ্থপৰ এটা মনৰ এটা কথা হে আমি তেওঁলোকৰ মাজত দেখা পাওঁ গতিকে এইবিলাক কথা যেতিয়া মই বুজি পোৱা হলো তেতিয়াই মই মোৰ চাইল্ডহুডটো মানে শেষ হোৱা বুলি ধৰিব পাৰো নেকি বা চাইল্ডহুডটো শেষ হৈছে নেকি তেতিয়া থাৰ্ড সেন্টেন্স আকৌ কি কৈছে when did my childhood go মোৰ চাইল্ডহুডটো কেতিয়া গৈছিল was it when I found my mind was really mine to use whichever way I use যেতিয়া মই বুজি পোৱা হলো যে মোৰ মনটো মোৰ নিজৰ মই যি ধৰণে ইউজ কৰিব পাৰো হেতু মোৰ ইচ্ছা মোক ইয়াত কোনেও মোক কন্ট্ৰোল কৰিব নোৱাৰে মোক কোনো ইনস্ট্ৰাক্ট কৰাৰ দৰকাৰ নাই I can produce my own thoughts that were not those of other people but my own মই মোৰ নিজৰ চিন্তা নিজে প্ৰডিউস কৰিব পাৰো মোক এতিয়া বেলেগ মানুহে ক'ব নালাগে কি চিন্তা কৰিম কি ভাবিম কি খাম কি পঢ়িম এটো কথা মোক বেলেগে ক'ব নালাগে I can have my own mind I can have my own brain and I can produce my own thought যেতিয়া এই কথাবিলাক মই বুজি পোৱা হলো তেতিয়াই মোৰ চাইল্ডহুডটো মানে পাৰ কৰি আহিছো বা চাইল্ডহুডটো মোৰ শেষ হৈছে বুলি ধৰিব পাৰো নেকি তেওঁ নিজকে এটা এক্সক্লেমেশন মাৰ্ক দি নিজকে এটা আশ্চৰ্য প্ৰকাশ কৰিছে শেষৰ ষ্টেঞ্জত তেওঁ whenৰ পৰা ডাইৰেক্টলি মুভ কৰি whereলৈকে গৈছে ঠিক আছে কেতিয়া গৈছে তেওঁ এটা আমাক এজাম্পশন দিছে তেওঁ এটা আমাক মানে এটা আইডিয়া এটা থুলমূল আইডিয়া দিব বিচাৰিছে এটা কৈছে যদি চাইল্ডহুডটো মোৰ গৈছে ক'ত গৈছে where did my childhood go মোৰ চাইল্ডহুডটো ক'ত গ'ল যেটো চাইল্ডহুড ইনোসেন্ট পিৰিয়ড আছিল পিওৰ পিৰিয়ড আছিল ওকে পবিত্ৰ এটা সময় আছিল এটা নিৰ্দোষী এটা পিৰিয়ড আছিল বৰ নিৰ্ভেজাল এটা পিৰিয়ড আছিল তেওঁ নিজেই উত্তৰ দিছে it went to some forgotten place এনেকুৱা এক ঠাইলৈ গৈছে যিখিনি ঠাইৰ কথা মই হয়তো কেতিয়াও মনত নহয় আমাৰ চাইল্ডহুড পিৰিয়ডৰ সকলো কথা আমি ৰিকালেক্ট কৰিব নোৱাৰো সকলো কথা আমি মনত পেলাব নোৱাৰো that's hidden in an infant's face that's all I know হয়তো যেতিয়া মই সৰু বাচ্চাটাৰ মুখলৈ চাওঁ তেতিয়া সেই বাচ্চাটোৰ মুখত মই যি দেখা পাওঁ সেইখিনি হয়তো মোৰ চাইল্ডহুডৰ মানে একমাত্ৰ মনত থকা এখন ছবি তাৰ বাহিৰে মই আৰু বেলেগ একো নাজানো that's all I know সেইখিনিয়ে মই জানো So moromor satro satri this poem is basically about the change of thoughts and perception with time ami change of thoughts amar bor bhal kotha change of thoughts hobo lage ami sintar hal holoni ghotabo lage ami eketa bostu lagi thakibo nalage aru with maturity okay ami jimane sinta korim ami heitu hei sinta amak kinu mature হোৱা বুলি আমাক ক'ব লাগিব আমাৰ পারসেপশন বিলাক আমাৰ হলনি হ'ব লাগে কিন্তু হেইটো আমাক মেচিউৰ কৰিব লাগিব কিন্তু চিন্তা হলনি হোৱা মানে মেচিউৰ নহয় আমি ভাল ভাল চিন্তা কৰিবলৈ জীৱৰ চিন্তাই আমাক ইন্ডিভিজুৱেলি গ্ৰো কৰাৰ ক্ষেত্ৰত সহায় কৰে কিন্তু ইন্ডিভিজুৱেলি গ্ৰো কৰিলেও আমি কিন্তু সোশ্যাল লাইফটো আমি কিন্তু বাদ দিব নোৱাৰো আমি ৰেশনেল হ'ব লাগে কিন্তু অযথা ৰেশনেলও হ'ব নালাগে আমি কিন্তু হিপোক্ৰেসি পৰা সদায় আতৰত থাকিব লাগিব যিদৰে এডাল্টস বিলাকক হিপোক্ৰিট বুলি কোৱা হৈছে তেওঁলোকে সেই ইনোসেন্ট পিৰিয়ডৰ পৰা এডাল্ট পিৰিয়ডলৈ যোৱাৰ পিছতেই তেওঁলোকে এই ফলসিটিত নামি পৰে মিছা কথা ক'বলৈ আৰম্ভ কৰে যি ধৰণে তেওঁলোকৰ মুখৰ কথা বেলেগ মনৰ কথা বেলেগ তেওঁলোকৰ ওকে সো বেসিক্যালি আমি পয়েমটোত এইখিনি কথাকে শিকিলো আৰু আশা কৰিছো তোমালোকে পয়েমটো ধুনিয়াকে মন দি শুনিছা আৰু বুজিছা বুলি মই আশা কৰিছো ইয়াত কিছুমান কোৱেশ্চনছ দিয়া আছে নেক্সট পেজটোত সেই কোৱেশ্চনছখিনি আমি বাৰু অন্য এটা ক্লাছত ডিসকাস কৰিম আৰু ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ কিবা প্ৰবলেম বা তেনেকুৱা ধৰণৰ বুজিপত কিবা অসুবিধা আছে অকল এইটো বুলিয়ে নহয় বিভিন্ন ধৰণৰ তোমালোকৰ কোৰ্সৰ ক্ষেত্ৰত তোমালোকে মোক কমেন্ট বক্সত জনাবাচোন আৰু মোৰ চেনেলটোত বিভিন্ন ধৰণৰ গ্ৰামাৰ ক্লাসো কৰা আছে সেইখিনি তোমালোকে ফলো কৰিবা আই থিংক ইট উইল হেল্প ইউ যদি তোমালোকে বুজি পাইছা তেতিয়াহলে মোৰো ভাল লাগিব আৰু বুজি নাপালো মই কৈছো কমেন্ট বক্সত জনাবা সো ডিয়াৰ ষ্টুডেন্টস বিশেষ আৰু একো ক'বলগীয়া এই পয়েমটোত নাই তোমালোকে পঢ়া তাৰ পিছত যদি কিবা অসুবিধা থাকে মোক জনালে হল আজিলে আহিছো তোমালোকৰ ভাল হওক থ্যাংক ইউ